হাই ফ্ৰেণ্ড, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। এইটো ভিডিঅ' টেকনিকেল ভিডিঅ' হয়। এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। স্কিপ কৰিলে কিন্তু একো গম নাপাব। আপোনালোকেতো সকলোৱে জানেই মোবাইলত স্ক্ৰীনশ্বট কৰিব, টেবলেটত স্ক্ৰীনশ্বট কৰিব, কিন্তু কম্পিউটাৰত স্ক্ৰীনশ্বট কৰিব জানে নে নাজানে, সেইটো মেইন প্ৰব্লেম হয়। কিছুমানে কম্পিউটাৰত কিবা এটা কৰি থাকিব, কৰি থকাৰ পিছত হয়তো কিবা পে'মেণ্টে কৰিলে, কিন্তু হঠাৎ লগা হৈ গ'ল, স্ক্ৰীনশ্বট লগা হৈ গ'ল। সেই পে'মেণ্ট কৰা বস্তু যিখিনি তথ্য আছিলে, সেই তথ্যখিনিনো কেনেকৈনো স্ক্ৰীনশ্বট কৰিব। মোবাইলত বহুত সহজ হয় স্ক্ৰীনশ্বট কৰিব, সকলোৱে জানে, সৰু বাচ্ছা এটাইও জানে স্ক্ৰীনশ্বট কৰিব, কিন্তু কম্পিউটাৰত তেনেকুৱা নহয়। কম্পিউটাৰত প্ৰায়ভাগে নাজানে কেনেকৈনো স্ক্ৰীনশ্বট কৰিব পাৰি। বলক আজি এই ভিডিঅ'টো স্ক্ৰীনশ্বটৰ ওপৰতে বনাইছোঁ। বলক মই মোৰ ডেস্কটপত লৈ গৈ পিনে মই আপোনালোকক দেখাম কেনেকৈনো স্ক্ৰীনশ্বট কৰিব পাৰি কম্পিউটাৰত। এতিয়া মই মোৰ কম্পিউটাৰত আপোনালোকক দেখাই দিম কেনেকৈনো স্ক্ৰীনশ্বট কৰিব পাৰি। এইটো যে দেখিছে, এইটো উইণ্ড'জৰ ছুইচ, এইটো আপুনি টিপি ধৰিব। এইটো টিপি ধৰি এইটো যে আছে ইনচাৰ্টৰ ওপৰত, এইটো আপোনাৰ পাৰ্ট AC বুলি যে লিখা যে আছে, এইটো উইণ্ড'জৰ ছুইচটো প্ৰথম এনেকৈ টিপি ধৰিব। টিপি ধৰি পিনে এইটো এনেকৈ হেৰি কৰি দিব। তাৰপিছত কম্পিউটাৰত চাব কেনেকুৱা কৰিব। এইটো দেখিছেনে, এই স্ক্ৰীনশ্বট হৈয়ে আছে। এতিয়া মই বেলেগ এটা আপোনালোকক স্ক্ৰীনশ্বট দেখাই দিম। এইটো মই ডিছপিচিত গ'লোঁ, ডিছপিচিত গৈ পিনে আপোনাক এইটো ভিডিঅ' এটা আপোনালোকক দেখাই দিম। ইয়াত ভিডিঅ' আছে, এইটো ভিডিঅ', ইয়াৰ পৰা যিকোনো গান এটা মই ল'লোঁ, এইটো গান ল'লোঁ। এই গানটো এতিয়া কেনেকৈ স্ক্ৰীনশ্বট কৰিব পাৰি। এই গানটো, এই পিকচাৰটো মই স্ক্ৰীনশ্বট কৰি আপোনালোকক দেখাই দিম। এই পিকচাৰটো, এইটো চাব, এই স্ক্ৰীনশ্বট হৈ আছে, এইটো চাব। এইটো মই দেখাই দি আছোঁ আপোনাক। উইণ্ড'জটো টিপি পিনে পাৰ্ট AC যে আছে, এইটো পাৰ্ট AC, এইটো মই এনেকৈ টিপি আছোঁ। এইটো টিপি থকাৰ ফলত এইটো স্ক্ৰীনশ্বট দেখাই আছে। মই গানটো এইটো কাটি দিলোঁ, কাটি দি পিনে এতিয়া মই স্ক্ৰীনশ্বটবিলাক আপোনাক দেখাই যাম। এইটো ডিছপিচি, এই স্ক্ৰীনশ্বট, এই গানটোত চাওক, এইটো আছিল স্ক্ৰীনশ্বট, এইবিলাক স্ক্ৰীনশ্বট যে কৰিলোঁ অলপ আগত, এইবিলাক স্ক্ৰীনশ্বট। এনেকৈয়ে স্ক্ৰীনশ্বট কৰিব পাৰি। এইবিলাক স্ক্ৰীনশ্বট, এইটো এটা স্ক্ৰীনশ্বট আছিল, এইটো এটা আছিলে স্ক্ৰীনশ্বট। এনেকৈয়ে আপোনালোকে স্ক্ৰীনশ্বট কৰিব পাৰিব। প্ৰথম উইণ্ড'জৰ ছুইচটো এনেকৈ টিপি ধৰিব, তাৰপিছত পাৰ্ট AC এইটো ছুইচটো এনেকৈ টিপি দি থাকিব, তাৰপিছত স্ক্ৰীনশ্বট হৈ থাকিব। ঠিক আছে, আজি এইটোৱে ভিডিঅ' আছিল, সৰু ভিডিঅ'। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা ঘণ্টা বটনটো টিপি দিব।